মমোটো অকণমান টাইট কিন্তু হেল্ল' এভৰিৱান, কি খবৰ তাৰে আছেনে ভালে? লাষ্ট ব্লগটো চালে চাগে। তো লাষ্ট ব্লগত মই দেখাইছিলোঁ ক'ভিড টেষ্ট কৰাৰ সময়ত কি কি সাৱধানতা অৱলম্বন কৰিব লাগে। বাট আজিৰ ব্লগত মই ক'ভিডৰ ওপৰত কথা নকওঁ। আজিৰ ৰেকৰ্ডিংখিনি 2019 ডিচেম্বৰৰে। চ' মই তেতিয়ালৈকে আপোনালোকক লৈ যাওঁ 2019 ডিচেম্বৰ মাহৰ ছিকিম গেংটকলৈ আৰু আপোনালোকৰ লগত একেলগত এনজয় কৰোঁ টি ম'ম'ৰ টেষ্ট। এইখন হৈছে ৰোল কৰ্ণাৰ। ইয়াতে কি কি পাই যাচ্ছি? ম'ম' ডিফাৰেণ্ট ভেৰাইটিজ আৰু ভেজ গোটেইখিনি ভেজ আৰু প্লাছ ৰোলৰ ভেৰাইটিজ বহুত কম দামত পোৱা যায়। আচ্ছা, তো খাব লাগিব। তো ফাইনেলি আহি গ'লোঁ প্ৰকাণ্ড ম'ম' মানে টি ম'ম' খাবলৈ। লগত বেলেগ ম'ম' খাম। ফাৰ্ষ্ট খাম ভেজ ম'ম'। ভেজ ম'ম' খোৱা হৈ গ'ল। এইটো পনীৰ ম'ম' খাম এতিয়া। এটা স্পেচিয়েল ম'ম' চাওকচোন এইটো। আৰু এয়াই হৈছে প্ৰকাণ্ড ম'ম' মানে টি ম'ম' মানে তিব্বেটিয়ান ম'ম'। আৰু লগত আছে এইখিনি আলু দম। এতিয়া পূৰা খাম। ম'ম'টো হৈছে বহুত ডাঙৰ, ইয়াৰ লগত খাব লাগিব। মুখতে নোহোৱা টেষ্টি। এইটো খাই ভাল লাগিছে। দুইটা কম্বিনেশ্যন। এইবোৰ হৈছে আলু, বন্ধাকবি আৰু বিলাহী দি বনাইছোঁ। এইটো শুকান শুকান লাগে, কিন্তু ইয়াৰ লগত খাই ভাল লাগে। কম্বিনেশ্যনটো এইটো কাৰণে এইটোহে বেটাৰ, সেইকাৰণে দিছে একেলগে। ম'ম'টো অকণমান টাইট কিন্তু তো এয়াই আছিল মোৰ টি ম'ম' খোৱা ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ, মানে তিব্বেটিয়ান ম'ম' খোৱা ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। তো ভিডিঅ'টো কেনেকুৱা লাগিল ক'ব। নেক্সট ভিডিঅ'ত জলদি লগ পাই আছোঁ। টিল দেন টাটা, বাই বাই।